হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই আপোনালোক এটা কথা জনাব বিচাৰিছোঁ যে মই আজি ফেচবুকত এনেকৈ চাৰ্চ কৰি আছিলোঁ। কিবা চাই থাকোঁতে এটা পোষ্ট পালোঁ। পোষ্টটো আপোনাৰ হাঁহিৰ ৰস ঘৰাৰ পৰা শ্বেয়াৰ কৰিছে জিষ্ণুজ্যোতি ডেকা শ্বেয়াৰ্ড ৰমেন ভূঞাই পোষ্ট দিছিলে। পোষ্টটো হাঁহিৰ ৰহন ঘৰাত প্ৰশাসনে উচিত ব্যৱস্থা লোৱাটো বিচাৰোঁ, কিন্তু ক'ত গ'ল প্ৰশাসন? কিয় বিচাৰ কৰা নাই? কাৰো খা খবৰ নাই। ৰমেন ভূঞাই দিছিলে। বহুতে একচুৱেলি লাইক কৰিছে, কমেণ্ট কৰিছে। আপোনালোকক মই গোটেই পোষ্টটো পঢ়ি দিছোঁ। ফটোখন দেখি বুকুখন চিৰাচিৰ হ'ল। ফটোখনৰ গৰাকীক মই চিনি নাপাওঁ। হয়তো অসমৰ কোনোবা মূলৰে স্বয়ম্ভু দেৱী। কি সাহসত, কি শক্তিৰে বলীয়ান হৈ এনে কৰিছে, এই অসাধাৰণ মনুষ্যই ধৰিব পৰা নাই। শংকৰদেৱৰ অনুপম সৃষ্টি মৃত ভাগৱত আৰু গীতা শাস্ত্ৰৰ ওপৰত নিজৰ ভৰি ৰাখিবলৈ সাহস ক'ত পালে? ভক্তপ্ৰাণ ৰাইজে ফটোখন শ্বেয়াৰ কৰক, যাতে মানুহগৰাকী সোনকালে পোৱা যায়। ইতিমধ্যে ফেচবুক আৰু হোৱাটছএপত ফটোখন ভাইৰেল হৈ পৰিছে। অনিচ্ছাকৃতভাৱে ফটোখন দিব লগা হোৱাৰ বাবে ক্ষমা প্ৰাৰ্থী। উৎস হোৱাটছএপ। আৰু আপোনাৰ বহুতে কমেণ্ট কৰিছে। তাৰে দুটামান কমেণ্ট আপোনালোকক দেখাই দিছোঁ। বহুত সময়ত ফেচবুকত আমাৰ ধৰ্মগ্ৰন্থ কোনো শৰীফক এনেকৈ অসন্মানিত কৰা দেখা পাওঁ। সঁচাকৈ বহুত বেয়া লাগে। এনেকৈ বহুতে কমেণ্ট কৰিছে। ময়ো এটা কমেণ্ট দিছিলোঁ তাত মই কমেণ্ট দিছিলোঁ, কি মানুহ বে, কাগজ এখন গছকিলে কিমান পাপ হয়, তাতে আকৌ গীতা আৰু মৃত ভাগৱত গছকিছে। কি মানুহ, এনেকুৱা কিয় কৰিছে বাইদেৱে? নাপায়, আপুনি ভগৱানক দুখ লগাইছে, পাপে চুব। আপুনি জানে নাই এনেকুৱা কিয় কৰিলে? মই তেওঁক প্ৰশ্ন কৰিছোঁ আৰু বহুতে দিছে তেনেকৈ কিছুমান কমেণ্ট, বহুতে কমেণ্ট দিছে। চ' গাইজ, আপোনালোকে নিশ্চয় ফটোখন দেখিছে। তেওঁ নামঘৰৰ থাপনাৰ সন্মুখত ৰখি কেনেকৈ গছকি আছে ভৰিত, আৰু তেওঁৰ আপোনাৰ চেলেং চাদৰ আৰু গামোচা লৈ আছে। তেওঁ হয়তো আমাৰ অসমীয়া জাতিৰে এগৰাকী অসমীয়া নাৰী। চ' বাইদেউ, মই আপোনাক জনাবলৈ বিচাৰিছোঁ যে আপুনি অসমীয়া জাতিৰ এগৰাকী অসমীয়া নাৰী হৈ আপুনি গামোচা আৰু চেলেং চাদৰ লৈ আমাৰ অসমীয়া জাতিটোক কিয় অপমান কৰিছে? আৰু যদিহে আপুনি অপমান কৰিছে, তেন্তে কিয় কৰিছে? কি কাৰণত কৰিছে? আৰু এইটো আপোনাৰ অপমান কৰিবৰ কাৰণে বহুতে অপমান কৰি গ'ল। মাজতে আপোনাৰ গামোচা জ্বলাই দিয়া হ'ল, মাজতে গামোচা আপোনাৰ ফালি পেলোৱা হ'ল। বহুতে অপমান কৰিলে, কিন্তু আপোনালোকে কিয় আমাৰ জাতিটোক ইমান তললৈ কিয় লৈ যাব বিচাৰিছে? ইয়াৰ মূলতে আপোনালোকে কি পাইছে? আপোনালোকক কোনে এনেকুৱা এটা কৰিবৰ কাৰণে সাহস দিছে? আৰু এইটো পোষ্ট আপোনাৰ বহুত ভাইৰেল হৈ থকাৰ স্বত্তেও কোনো এটা নিউজ চেনেলত কিয় প্ৰকাশ হোৱা নাই? মই জানিব বিচাৰিছোঁ যে এইটো আপোনালোকে কিয় কৰা নাই? চ' গাইজ, মই আপোনালোক ইয়াত ইমানেই ক'লোঁ, আৰু তাৰ ওপৰত ক'বলৈ মোৰ ভাষা নাই, কাৰণ দেখিবলৈ পাইছে আপোনালোকে, আৰু দীঘলীয়া নকৰোঁ। চ' গাইজ, থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ।